গাইছ কি খবৰ আপোনালোকৰ সকলো ভালে আছে আৰু মই ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত আৰু মানে আজিকালি গাইছ চুলিকেইটা আহি গ'ল দাড়িকেইটা আহি গ'ল আৰু বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ দাড়ি চুলি কাৰণে মানে মানুহবিলাক ভিডিঅ' বনালে কয় বোলে তই হিজিয়া হৈ কিনে কিবা কিবি বহুত কথা মানে গাইছ সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ এইকেইদিন আৰু এতিয়াৰ পৰা আহি আছোঁ আপোনালোকৰ কামিং ফ্ৰম আৰু আপোনালোকৰ ভিডিঅ'বিলাক চাই থাকিব আৰু আজি আছোঁ গাইছ উনকৈটো সৰচত মানে আজিকালি ভকতি মেলা হৈ থাকিবা পাখি অধিৱেশন তালৈকে যাই আছোঁ আপোনালোকৰ ভিডিঅ' চাই থাকিব লাষ্টলৈকে চালে গম পাব কি মেলা কি হ'বলৈ গাইছ যাই আছোঁ বলক আৰু যেতিয়া মানে সৰস্বতী পূজা আকৌ এখন বাৰু আমাৰ স্কুল এইবিলাক ডেক'ৰেশ্যন পূৰা ক্লিয়াৰ হৈছে আধা আধি আৰু কিবা দিব বাকী আছে 3 তাৰিখে সৰস্বতী পূজা আৰু এইবিলাক মানে আধা আধি ক্লিয়াৰ হৈছে এইবিলাক যোৱাকালি আমিয়ে কৈছিলোঁ বাৰু আৰু আহিব ক'লোঁ তোলা স্কুলত সেইখিনি আৰু গাইছ চাই আছোঁ এতিয়া আৰু পূৰা বলক সিফালে আহিফালে পালোঁ মানুহ ইফালে বহুত হৈছে আৰু ইফালে বোলে অংকুৰে দোকান দিছে গাইছ তেতিয়াহে গম পালোঁ তাকে এতিয়া দোকানলৈ যাই আছোঁ বলক গাইছ যিবিলাক সৰু হৈছে মোক নিবাত লাগে ক'ত সৰু সেয়া সৰু হৈছে মোক নিবাত লাগি চেকাখন নাকে থবা দিছোঁ যে ক'ত দোকান এইখন অংকুৰে বোলে দোকান দিছে কি দোকান দিছা ভাই ফাষ্টফুড নেকি বঢ়িয়া কেতিয়াকে লগ ধৰিছোঁ বোলে সৰু যাই আছোঁ আৰু বোলক যেতিয়া অলপমান ঘূৰি ফুৰি আছোঁ মানে এইফালে সৰু আছে এইফালে মূলত নয়নিলিম আছে আৰু এইফালে মানে গাইছ বস্তুখিনি চাই লওঁ আপোনালোকে এবাৰ পূৰা মানে গাইছ মানুহ বহুত হৈয়ে আছে মানে নিউজ চেনেলো আছে চব আছে মানে আৰু এইফালে ভিতৰত যে আপোনালোকক দেখাই আছোঁ অলপমান পাছত তাতে গেলে চান টান মানে গাইছ একো নাপায় সেইকাৰণে অলপমান এইফালে আছোঁ ৰাস্তাৰ দিকে আৰু এইফালে কি আছে ভাই কি আছে সৰু এটা ইয়াতে কি আছে আৰু গাইছ কি আছে চাই আহক যায় বলক এইফালে গাইছ এইবিলাক ডেক'ৰেশ্যন কৰিছে মানে কেনেকুৱা লাগিছে অকণমান কৈ পেলাই জনাব আৰু এইফালে আমাৰ দিগদাৰ ঘূৰি আছে এইফালে ডেক'ৰেশ্যনবিলাক মানে গাইছ ভাল লাগিছে পূৰা এইফালে আহি মই অংকুৰ লগ পাইছোঁ গাইছ এতিয়া ভিডিঅ' কৰি আছোঁ অংকুৰ লগত এইফালে অংকুৰ আছে ক'তো অংকুৰ এইটো সময় গাইছ কেনে খবৰ ভিডিঅ' আপলোড দিবৰ কাৰণে বহুত দিন হ'ল আৰু আহি আছে নতুনকৈ শ্বৰ্ট ফিল্ম নাকাশৰ তৰা ট্ৰেইলাৰ আপলোড হৈছে আহিছে মই ডেছক্ৰিপশ্যন লিংকটো দি দিম আপোনালোকে চাব এইফালে আহিছিলোঁ গাইছ ঘুগুনি প্লেট নিবা মই কৈছোঁ আপোনালোকৰ অংকুৰে এখন দোকান আছে দোকান দেখা পৰা নাই দোকান দেখাই আছোঁ আপোনালোকে চাই থাকক আৰু দোকান দেখাই কিনে আপোনালোকক কিন্তু মানে গোটেইখিনি বস্তু দেখাই দিমে ভাই কৈ দিছে বুজাই দিছে ভালকৈ ক'ত মানে গাইছ মানে কি বুলি কয় সেইটো এই বাইদে অধিৱেশন তাতে দিছোঁ মানে গাইছ মানুহে দিছে তই দোকানত নাম বস্তুটো কেনেকুৱা মানে বস্তুটো কেনেকুৱা হ'ব সকলোবোৰ ফাষ্টফুড পায় যি খায় অংকুৰ দোকান আহিব আপোনালোকে যদি চাই আছে বা বাকী দোকান যদি আহে আপোনালোকে ভকত মেলা আৰু তেতিয়াহ'লে অংকুৰ দোকান একবাৰ হ'লেও সোমাব দোকান আপোনালোকক দেখাই আছোঁ আপোনালোকৰ দোকানত মই দেখাই দিম আৰু এইফালে ঘুগুনি প্লেট নিব আছিলোঁ গাইছ আৰু এতিয়া যাই আছোঁ তাত লাগি ন আপোনালোকক দেখাই আছোঁ গোটেইখিনি বস্তু এবাৰ আপোনালোকে ভিডিঅ'টো চাই থাকিব অলপ আপোনালোকে একবাৰে এশলৈকে খাই মানে অংকুৰ দোকান এইখানে এইফালে অংকুৰ বহি আছে আৰু কাম কৰা আমাৰ সেই কাষ্টমাৰকে যেতিয়া কাম কৰা মানুহে বেছি ইফালে আছে এটা লাগি আছে মানে ভাই কি কৰা লাগছে কবি কাটি আছোঁ কবি এইফালে আছে তাতে মাছ চাছ মাৰি লৈছে তাতে খাই কণ নেকি লৈ লৈছে এইফালে আছে অংকুৰ এইফালে আমাৰ মেইন কাই ঘৰ মানে মুনিয়াক এইফালে কিবা চাং দল কৰি আছে বোলে এইফালে মানে সেইকাৰণে দোকান অংকুৰ দোকানখন আপোনালোকে চাওক পূৰা মানে কাষ্টমাৰকে আহিছে মানুহে বেছি মানে বহা মানুহ পাতব চৰিয়াটো যাব চাবি মই পাচ্ছি ভৱিষ্যত আছে কাইক হবা বি ধৰছা কাইক হৈয়ে আছোঁ অংকুৰ দোকান চাব আহিছে নেকি দোকান চাব আহিলোঁ আমি অংকুৰ দোকানত সকলো আহিব 10 টকা ঘুগুনি প্লেট কণী এটা বেচবা নেদেই চোৰাংকৈ বেচা হ'ব কণী কণী বোলে গাজি বেচবা নেদেই আৰু চাব লাগে এতিয়া এইফালে দোকান চোকান পূৰা আহিছে মানে সেইফালে এইফালে দোকান ৰেডি কৰি আছে কিছুমান আৰু দোকান লাহে লাহে আহি আছে আৰু যাই আছোঁ গাইছ ভাত খাব লাগে মনতে নাগাই আছে ভাত খাব লাগে ভাত খাব লাগি আছে মানুহ গাইছ ধৰিছোঁ কিছুমান চব মানে বহা নাই ইয়াতেও খুৱাই আহি পেলাইও খুৱাই মানে আৰু এতিয়া ইয়াতে খাব বৈছোঁ নাগাই মই খাম এতিয়া আপোনালোকে চাই থাকক গাইছ কি দে খাই কিনে যাওঁ আৰু গাইছ খাই ল'লোঁ গাইছ ভাত পানী খাই পেলাই এতিয়া আহি আছোঁ অংকুৰ দোকান লাগে এইবিলাক আৰু
ভাত পানী খাই আহিলে ভাত খালে ভাত বোলা খালা গাইছ ময়ো খালোঁ বাৰু বঢ়িয়া হৈছে আঞ্জা আঞ্জা পুৰা আৰু এতিয়া যাই আছোঁ আকৌ অংকুৰ দোকানলৈকে গাইছ আজি ভিডিঅ'টো এইখিনি আছিল কেনেকুৱা হ'ল নাজানো বাৰু আৰু যদি ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগতীয়াকৈ সকলোকে সৰস্বতী পূজা বহুত বহুত শুভেচ্ছা ন আৰু আহি আছে সোমবাৰ পালে সৰস্বতী ভিডিঅ' দি আছোঁ আপোনালোকৰ মাজলৈ আৰু এতিয়া আৰু এইখিনিয়ে বাই বাই কেনেকুৱা পালে মানে কমেণ্ট এটা কৰি জনাব আজিকালি মানে চেনেলটো বহুত ডাউন হৈ গৈছে বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ আৰু মাক্সান মাৰি আছোঁ বাৰু বস্তু বেছি নাপাওঁ নহয় মাক্সান মাৰিছোঁ মানে গাইছ বিৰাট ধুনীয়া ৰাস্তা চাওকচোন ইমান ধুনীয়া মানে ধুনীয়া ধৰি মাক্স মাৰিব লগা হৈছে গাইছ আৰু এইখিনি আছিল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব বাই বাই